এই দোস্ত গম পাইছে মানে বহুতে গম পোৱা নাই বাৰু আমি গৈ আছোঁ ৰাম মন্দিৰলৈকে গাড়ীৰে তো কালি আহি পালোঁ শিলিগুৰিত এইখন হোটেলত থাকিলোঁ আৰু আজি শিলিগুৰিৰ পৰা যাত্ৰা আমাৰ নাজানো আমাৰ যাত্ৰা কলৈকে হয় ৰাতিপুৱাই উঠিলোঁ মিটাৰটো আগতে 0 কৰি দিওঁ ৰ'ব যোৱাকালি চৰালোঁ 462 কিলোমিটাৰ আজি বা কিমান পাৰোঁ আজি আমাৰ টাৰ্গেট 600ৰ পৰা 550 কিলোমিটাৰ চলোৱা মানে যেনেকৈ নহওক বাৰাণসী বা যদি বাৰাণসী নাপাওঁ পাটনা বিহাৰৰ পাটনাত আমি আজি ৰখিম তাৰপিছত বাৰাণসীৰ পৰা সেনেকৈ ৰাম মন্দিৰ তো কৈছে গাড়ীবিলাক ভাই বহুত বেয়াকে চলাই শিলিগুৰিত মানে বহুত স্পীডত চলাই মানে ৰাস্তা সৰু সৰু আমাৰ গুৱাহাটীত যদিও বেয়া তথাপিও অলপ ভাল গাড়ীবিলাক লাহে লাহে চলাই ট্ৰেফিকত ইয়াত মানে বহুত বেছি স্পীডত ইহঁতৰ স্পীডত যদি মই আহি যাব লাগে হাতৰ বয়া দেখা হ'ব ওলাই অহাৰ লগে লগে আমাক পুলিচে ধৰিলে কিন্তু আমাৰ লগত এটা অস্ত্ৰ আছে সেইটো হৈছে গুলজাৰ ই জানে বাঙালী মজা বেংগলী জানে মানে তো ই কথা পাতি দিয়ে এনেকুৱা লাগে লোকেলে ক'ৰবাত চলি আৰু কোনো টেনশ্যন নাই ভাই তই বেংগলীত ক'ৰ পৰা শিকিলি সব ভাষা অলপ অলপ পাৰোঁ কিন্তু ইমান ভালকে নোৱাৰোঁ কিন্তু মানে আমাৰ বঙাইগাঁৱত চব মানে মিলি জুলি থাকে সেইটো কাৰণে ভাল লাগিছে ই কৈছে বিহাৰত যোৱাৰ পিছত বোলে ইয়াৰ মতি গতি চেঞ্জ হৈ যাব পুৰা বিহাৰী হৈ যাব বলচোন চাওঁ এনেকুৱা বাছ আমাৰ গুৱাহাটীত নাই দে ইলেক্ট্ৰিক দিছে ভাই প্ৰাউড অফ ইউ গুৱাহাটী আৰু এটা বস্তু বেয়া দেখিছোঁ বেয়াটো বেয়া ক'বই লাগিব ইমান বিজি এৰিয়া ইমান টাউনৰ মাজতো ই ৰিক্সা চলি আছে যাৰ ফলত বহুত বেছি ট্ৰেফিক তো আমাৰ গুৱাহাটীত ই ৰিক্সাত কমচে কম GS ৰোডত নাই বাকী ঠাইত থাকিলেও ইয়াত এনেকুৱা এখনো গাড়ী নাপায় য'ত স্ক্ৰেচ নাই চাওক চব গাড়ীতে কাৰণ গাড়ীবিলাক ইমান বেয়াকে চলাই মানে মানুহে ইমানে বেয়া মানে বহুত বেছি স্পীডত চলাই ট্ৰেফিকৰ মাজতো এতিয়া গাড়ীখনত তেল ভৰাব লাগে তাৰপিছত আমি ডাইৰেক্ট আজি পাটনাই যাব পাৰিম আৰু তেলৰ দামো ইয়াত বহুত বেছি 113 টকা যদি স্পেচিয়েলটো ভৰাও আৰু 105 টকা যদি সেইটো ভৰাও তো হাৱেৰ কাষতে গাড়ীখন থৈ দিলোঁ এতিয়ালৈকে আমি 1 টকাও ফাইন ভৰা নাই আমাৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ কথা আৰু ইয়াত আজি এয়াৰ শ্ব' হৈ আছে তো ওপৰেৰে পুৰা ফাইটাৰ প্লেন গৈ আছে মই শ্বৰ্ট দেখাই দিছোঁ চাওক তো ইয়াৰ বাগডগৰা এয়াৰপৰ্টত এনেকুৱা প্ৰায় 20খন মান ফাইটাৰ প্লেনে ওপৰত কাৰুকাৰ্য দেখাই আছে মজা লাগিছে চাই কিবা চৰাইৰ দৰে উৰি আছে কি দেখাই আছে ৰে ফাইটাৰ ফিলিং তো মোৰ পিছত 1 2 3 4 5 খান একেলগে উৰি আছে তাৰ মাজেৰে বেকাবেকিকে কাটি আছে পাইলটে কিমান G4 সহ্য কৰি আছে এই পিছৰখন চাওক কেনে ঘূৰাই আছে ৰে ৱাও জীৱনত মই ইয়াৰ শ্ব' চাই পাম বুলি ভাবা নাছিলোঁ এইটো ইয়ে স্বপ্না বি পুৰা কৰ দিয়া ভগৱান নে থেংক ইউ ভগৱান ৱাও কি শ্ব' দেখাই আছে ৰে কি শ্ব' দেখাই আছে আমি মানে ভাল লাগি আছে চাওক না কি ঘূৰি আছে এতিয়া আমি লাহে লাহে ৱেষ্ট বেংগল পাৰ কৰি বিহাৰত সোমাম আৰু ফাইটাৰ প্লেইনত ধুনীয়াকৈ আমাক এটা কি ভাই কিবা হ'ল না কি আৰু কি হ'লে আৰু কি হৈছে পুৰা মাজেৰে ভৰাই দিছিল তো মজা লাগিল বিনা পইচাত ইয়াৰ শ্ব' চালোঁ আৰু এতিয়া আজি অলপ ভয়ো লাগি আছে কাৰণ গাড়ী কম মানে ৰাস্তাত ভাৰত বন্ধ দিছে নে কৃষকৰ কাৰণে আজি ৰাস্তাত এখনো গাড়ী নাই আমাৰ অলপ ভয় হৈ আছে যে ভাৰত বন্ধ কিন্তু প্ৰাইভেট গাড়ীৰ ক্ষেত্ৰত কোনো সেই নাই চাগে এইখিনি ঠাইয়ে চিকেন নেক বুলি কয় নৰ্থ ইষ্টৰ লগত ভাৰতখনৰ যিটো মানে কানেক্ট কৰে যিটো যেনেকৈ চিকেন মুৰ্গীৰ গলটোৰ দৰে মানে এই এৰিয়াটো বেছি ডাঙৰ নহয় গোটেই ভাৰতৰ মেইনলেণ্ড আৰু এইফালে নৰ্থ ইষ্ট কানেক্ট কৰা কিমান দূৰ চাইডৰ বহলটো দেখাইছে 22 কিলোমিটাৰ আৰু লাম্বাটো দেখাইছে 60 কিলোমিটাৰ তো এই 22 কিলোমিটাৰ এই বলাখিনিৰ লগতে আমাৰ নৰ্থ ইষ্টৰ লগত ভাৰতৰ কানেকশ্যন তো এই 22 কিলোমিটাৰ নহ'লে সম্পূৰ্ণ নৰ্থ ইষ্ট এইফালে এখন বেলেগ দেশ হৈ যাব এইফালে ভাৰত মেইনলেণ্ড এখন বেলেগ দেশ তো একফালে নেপাল আছে একফালে বাংলাদেশ যদি বাংলাদেশক অলপ ঠেলি দিলেহেঁতেন যদি নেপাল অলপ ঠেলি দিলেহেঁতেন নৰ্থ ইষ্টখন সম্পূৰ্ণ এখন বেলেগ দেশ হৈ গ'লহেঁতেন মানে এই ঠাইখিনিত 4খন দেশৰ বৰ্ডাৰ লগ লাগিলেহেঁতেন নেপাল বাংলাদেশ মেইন ভাৰত আৰু আমাৰ নৰ্থ ইষ্ট যদি এখন দেশ বুলি ধৰিলোঁ হয় তো হোৱাট এ জিঅ'গ্ৰাফি দেয়া তো এই ভিডিঅ'টো চাই এটা জিঅ'গ্ৰাফিৰ কুৱেশ্যন কৰিছোঁ কমেণ্ট কৰিবচোন যে এই পৃথিৱীত ৰাষ্ট্ৰসংঘৰ মতে একজেক্টলি দেশ কিমানখন আছে আৰু মই এতিয়া সেই আপোনালোকে কমেণ্ট কৰালৈকে গাড়ী চলাই আছোঁ তো এইফালে চাওক ধুনীয়া খেতি কাৰণ খেতিয়ে মেইন ইয়াত খেতিয়ে আমাৰ জীৱন और बिहार राज्य में आपको स्वागत करते हैं आमी बिहारत সোমাই গলো গাড়ীখন অলপমান চেক কৰিলে আমাক এটাই কৈছে ই বিহাৰী জানে না ই পুৰা কিবা এটা মাৰি দিলে বিহাৰী কৈছে হা कुछ खा पी के मत जाना এনেকৈ কৈছে আরে বাবুয়া ওয়েলকাম তো বিহাৰত এলকহল ব্ৰেণ্ড কৰা আছে তো আমাৰ গাড়ীটো চালে আমি কিবা এলকহল লৈছো নাই চাহ খুজিব লাগিলে কেনেকৈ ক'ব লাগে বিহাৰত মই একজেক্টলি মোৰ এক্সেন্ট অলপ ভুল হ'ব পাৰে মই তথাপিও কৈছোঁ হয় চাহ চাই দেব হা
আৰু বিহাৰ পাই মই আনন্দ মিশ্ৰ ছাৰক ফোন কৰিলো বুলি লগ কৰি যাও কিন্তু ছাৰ বোলে আজি দিল্লী গৈ আছে শুনকচোন কি কৈছে मैं दिल्ली जा रहा हूँ आज नहीं तो मैं रास्ते में मिल जाता आपको बक्सर में अच्छा अच्छा हाँ। कोई बात आप पटना पहुँच के कहाँ रुकेंगे जी अभी तो ठीक नहीं किया हूँ मतलब वो कुछ होटल लेके रहूंगा थैंक यू बहुत बहुत शुक्रिया सर थैंक यू তো কি ক'ম আৰু ইমান ধুনীয়া ৰেছপন্স কৰে ছাৰে কৈছে পাটনা পাই পিনে যদি কিবা প্ৰব্লেম হয় বা কিবা হয় ফোন কৰি দিলে হ'ল এটা জাষ্ট ভাল লাগে বিহাৰৰ এখন চাহৰ দোকানত ৰখিলোঁ এনেকৈ গাড়ী চলোৱা ইমান সহজো নহয় বাপৰে মানে পিঠিখন অলপ হেৰি হৈ যায় না কিন্তু এটা ভাল এক্সপিৰিয়েঞ্চ এনেকুৱাকৈ গাড়ী চলাই পোৱা নাছিলোঁ আৰু ছাৰ আপুনি এনেকৈ গামোচাখন কিয় লৈ লয় মানে এইটো ছাৰ মোৰ এইটো বহুত ফেভৰেট বস্তু ছাৰ চিৰিয়াছলি মই সেইকাৰণে মানে লগত ৰাখোঁ এনি টাইম আমাৰ গুলজাৰ ভাইয়ে অমৰনাথো গৈছে আৰু ক'ত গৈছা আৰু এইটো যাই আহিছোঁ আৰু বাকী বহুত কেইটা গৈছোঁ আৰু হয় আৰু আমি এটা কাম কৰিম বুলি ভাবিছোঁ আমিতো ৰাম মন্দিৰ যামহে তাৰপিছত আৰু মছজিদ বা এনেকুৱা কিবা চাইও যাম তাতে চব বস্তু ছাৰ চোৱাত মানে চালে মানে ভাল এটা মানে শান্তি লাগে চব ধৰ্মই শান্তি দিয়ে এতিয়ালৈকেতো মই বিহাৰখন ভালেই পাই আছোঁ অলপ লেতেৰা মানে অলপ বেছিয়ে লেতেৰা বাকী মই একো লোক ডাক নকৰোঁ ভালটো ভাল বুলি ক'ম বেয়াটো বেয়া বুলি ক'ম কিন্তু এতিয়ালৈকে কোনো প্ৰব্লেম নাই ধুনীয়াকৈ হাৱেৰে গৈ আছোঁ আৰু অলপমান ৰাস্তাৰ ছাইডবিলাক অলপ মানে লেতেৰা মানে আৰু ইয়াত হেলমেটটো প্ৰায় নিপিন্ধেই মানুহে 90% মানুহে আৰু বেছিভাগ স্প্লেণ্ডাৰ আৰু গ্লেমাৰ চলায় আৰু বাইকে বেছি কাৰৰ সংখ্যা অলপ শ্লাইট কম দেখিছোঁ বিহাৰ মে হৰ দুসৰি বাইক হিৰো স্প্লেণ্ডাৰ হে ইয়াত যদি মাৰি দিছোঁ হায়েষ্ট চেলিং বাইক ইন বিহাৰ স্প্লেণ্ডাৰ আহে মে মাহত 2,62,000 পিচ এটা মে মাহত বিক্ৰী হৈছে স্প্লেণ্ডাৰ ভাই গম পাইছে আমি যেতিয়ালৈকে ৰাম মন্দিৰ নাপাওঁ তেতিয়ালৈকে নন ভেজ নাখাওঁ তো ভেজ অৰ্ডাৰ দিলোঁ এইখিনি হৈছে পনীৰ আৰু ভাত বাকী খানাটো ইমান বেয়া পোৱা নাই বাৰু বিহাৰত মানে ভাত সেনেকুৱা দালি নৰ্মেলি খাই আছোঁ আৰু লাষ্ট বিহাৰৰ গৰুৰ পূৰা অৰিজিনেল গল্লা খাই লওঁ গৰুৰ গল্লা নেদে বাৰু মানে গাখীৰৰ গল্লা আৰু তো আমাৰ চাৰিজনৰ মানে প্ৰতিবাৰ খানা খালে 600 মানকৈ টকাকৈ যায় এজনৰ 200কৈ বৰ্তমান গল্লা সিহঁতি উঠিল 660 টকা উঠিল ভাতত লৈ 40 টকা মানে থালি নহয় এই এনেকুৱা বাতি এটা তাৰপাছত দাল খাইলে 60 টকা আলু ভজা 70 টকা আৰু কি খানা দেই একদম আল্টিমেট লেভেলৰ টেষ্ট আৰু এইফালে আমাৰ জিমনি মজাকৈ চলি আছে ই টেনশ্যনে লোৱা নাই আৰু গাড়ীখন সঁচাকৈ কমফৰ্টেবল দক মানে কি ক'ম আৰু ইয়াত পাৰ চৰাইও হাগিছে বাকী লাইট চাইট ডেছকেম চেছকেম চব চলি আছে ৰাহুল দাই দিয়া ৱাণ্ডাৰ কাৰ্ছৰ আৰু এইফালে লাহে লাহে সূৰ্য ডুবিল আৰু লাহে লাহে সূৰ্য ডুবিব ধৰিছে আৰু আৰু 1 ঘণ্টাৰ ভিতৰত বিহাৰৰ পাটনা পাই যাম মানে আমি হলকান্তে বিহাৰটো ক্ৰছ কৰিব লাগে এনেকুৱা এখন গাড়ী গ'লে ইয়াত মানে একোৱে দেখা নাপায় চব বালি বহুত দিন বৰষুণো হোৱা নাই চাগে আৰু এই ৰাস্তাটোৰ এইফালে কোনো টাইপৰ মানে সেই নাই এই কিবা বাউণ্ডাৰী নাই একো নাই চিগনেল নাই যদি কিবা পৰে তলত বা কিমান দত বা সেই আছে খাল আছে না নদী আছে বৰ্তমানতো ৰাতি বাজিল 8টা আমি 9টাত পাই যাম পাটনা তো আজি অলপমান দেৰি হৈ গ'ল আমাৰ বহুত ডাঙৰ এইটো ভুল কৰিলোঁ আমি মানে অলপমান সেইকে আহি পিনে তো এখন গাড়ীও ডিপাৰত চলাই নাহে মানে ইয়াত মানে লাইট দিয়া মানে গাড়ীৰ আপাৰ আপনি হাজাৰ আপাৰ দিপাৰ মাৰি থাকক ডিপাৰ নকৰেই মানে তো এইটো ওৱান ৱে ৰাস্তা চব গাড়ীয়ে আপাৰ মাৰি আহিছে ডিপাৰৰ কোনো কনচেপ্টেই মানে নাই মানে এখন গাড়ীও ডিপাৰ কৰা নাই দুই এখন জাষ্ট কৰে আৰু কেতিয়াবা ৰাতি বিহাৰত গাড়ী চলোৱাত ধেমালি নহয় বাপৰে আৰু এইখন হোটেল এখন পালোঁ থাকি যাওঁ পাটনা কচম পালোঁ দিয়ক আহি পিনে হোটেল বাপৰে বিহাৰ ক্ৰছ কৰাটো মোৰ মানে এনেকুৱা লাগিছে কিবা যুদ্ধ জয় কৰি গৈ আছোঁ মানে লাহে লাহে গৈ আছোঁ এই ৰাস্তা কিবা ইমান সহজ নহয় বিহাৰ ক্ৰছ কৰা আৰু আমাৰ হোটেলখনত কিবা এখন বিয়া চলি আছে তো বিয়াৰে এইফালেদি আহি গাড়ীখন ইয়াত পাৰ্ক কৰিলোঁ তো বিয়াত বাৰু নাযাওঁ এইফালে বিয়া চলি আছে আৰু আমাৰ হোটেল ৰুম ৱেলকাম টু হোটেল জাৰোখা আৰু এইটোৱে হ'ল আমাৰ পাটনাত ৰুমটো বাৰু বেয়া লগা নাই আৰু এইফালে আপোনাৰ তো ভিডিঅ'টো আজি ৰাতি ইয়াৰ পৰাই সমাপ্ত কৰোঁ মানে আছে ভিডিঅ'টো কালি পুৱা আৰু এইখিনি বেলকনিৰ পৰাই আমি আৰম্ভ কৰিম তো টাটা বাই বাই এতিয়া ৰাতি প্ৰায় 11টা বাজিল বাই আৰু গুড মৰ্ণিং ফ্ৰম পাটনা বিহাৰ ইয়াতে মানুহ হাড্ডি চাড্ডি ভাঙিলে আহে হাৰা ভাঙিলে ইয়াত বহুকেইখন অৰ্থৰ মেডিকেল আছে ৰাস্তাটো দেখিছোঁ চাগে ইয়াৰ পৰাও জুম কৰি হোটেলৰ পৰাও সেইখন এখন হস্পিটেল ফৰ্ড হস্পিটেল আগতে এখন হস্পিটেল এইখন এখন হস্পিটেল না নহয় তো এই লাইফত বহুতখন হস্পিটেল আছে আৰু এইখনে পাটনা চহৰ আমি আছোঁ এইখন ৰেষ্টুৰেণ্টত হোটেলত আৰু তো আগৰ পিনে এতিয়া এনেকৈ ওলাই পিনে যাওঁ বলক তো যোৱাকালি আমি টাৰ্গেট মতে বহুত বেছি গাড়ী চলাব নোৱাৰিলোঁ যোৱাকালি চলালোঁ কিমান 1 ছেকেণ্ড 450 কিলোমিটাৰ বিহাৰত দুটা বস্তু ৰাস্তাত বহুত দেখিব এটা হৈছে এডুকেশ্যনেল ইনষ্টিটিউট কাৰণ এই যে UPSC
কিমান ক্লিয়াৰ কৰি ইয়াৰ পৰা গম পাইছে আৰু তাৰপিছত মেডিকেল দেখিব ইয়াত অৰ্থমেটিক মেডিকেল বহুত বেছি বহুত এডুকেশ্যনেল ইনষ্টিটিউট আছে ইয়াত চবফালে IPS কিবা কিবি আৰু UPSC IPS কিবা কিবি বিহাৰখিনি এডুকেটেড নহয় আৰু বিহাৰৰ কিমান পাৰ্চেণ্ট এডুকেশ্যন 60% লিটাৰেচি ৰেট 60% বিহাৰৰ লিটাৰেচি ৰেট যিটো হৈছে অসমৰ 90%। বহুত ডাঙৰ গৌৰৱৰ কথা অসমৰ কাৰণে আৰু ইয়াৰ মানুহ যি লিটাৰেচিটো কম আপুনি ৰাস্তাত গাড়ী চলাই থাকিলে গম পাব হঠাৎ আগেদি আহি যাব পাৰে তত ঘূৰাই দিয়ে গাড়ী মানে কথা সেয়ে নাই মানে চাকৰি যে মানে জীৱনত ইম্পৰ্টেণ্ট নহয় বিহাৰ লাইফ এক্সাম্পল কাৰণ বিহাৰত চাকৰি কৰা মানুহৰ সংখ্যা বেছি কাৰণ চৰকাৰী চাকৰি কৰিব সকলোৱে ট্ৰাই কৰে কিন্তু গুজৰাট বা ৰাজস্থান ইয়াৰ অপজিট সেইকাৰণে গুজৰাটৰ আজি লেভেলটো চাওক উন্নতৰ আৰু বিহাৰৰ লেভেল ক'ত আছে চাই লওক তো সেইবাবে চাকৰিয়ে জীৱন নহয় চাকৰি কৰিলে উন্নতি কেতিয়াও নহয় এটা ঠাইৰ বিজনেছ আগবাঢ়িব লাগিব আজি ৰাজস্থানত চাওক আজি মাৰোৱালীখিনিয়ে গোটেই দেশত বিজনেছ কৰি আছে সৰু ৰাজস্থানৰ পৰা তো গোটেই ৰাজস্থানো আগবাঢ়িছে বাকী দেশো আগবাঢ়িছে চব আগবাঢ়িছে কিন্তু বিহাৰত এইবিলাকে ডাঙৰ ফেক্টৰী নাই ইয়াতে চব মানুহ চাকৰি UPSC APSC পিছত লাগি থাকে APSC নহয় UPSC বিহাৰ আতে আতে হাম লোক গোৱা পহুঁচ গয়া কিয়া দেখো না নাৰিকল গছ এইখিনি জেগা মজা লাগিছে গোৱাৰ চৰি বিহাৰৰ নাৰিকল গছ এইটো তালৰ গছ এইটো যিয়ে নহওক কিয় আৰু নাৰিকল তাল একে কথা এই গোটেই যাত্ৰাটো আমাৰ হৈ আছে গুগল মেপ কি ভৰছে এতিয়া গুগল মেপে কেতিয়াবা ক'বাত লৈ যায় মানে এতিয়া বিশ্বাস নকৰিলেও নহয় কৰিলেও ক'বাত লৈ যায় গুগল মেপটো মানে কিছুমান ফিল্টাৰ থাকে গুগল মেপত যেনেকৈ টোল টেক্স বচোৱা যদি ফিল্টাৰটো আপোনালোকে লগাই থৈ দিয়ে কি হ'ব গুগল মেপে টোল নোহোৱা জেগাইদি যেনেকৈ গাঁও চহৰ মাজেদি লৈ যাব চেষ্টা কৰি থাকে তো এতিয়া আমি টোল সেইটো চেষ্টা কৰি কিবা এটা চাই আছোঁ ছেটিংটো ক'বাৰ ৰাস্তা ক'বাত দেখুৱাই এই হাৱেটো কৈ থাকিব লাগে আকৌ গাঁৱৰ ভিতৰতে দেখায় আৰু ইয়াত বিহাৰৰ খানা বনাই আছে ইছকো কিয়া বলতে লিট্টি চোখা लिट्टी दे दो सारों को ये आटे से बनाया जाता है ना आटार পৰা বনাই ময়দা নেই না আৰু আটা মানে আটাৰ মাজত কিবা বুটৰ গুড়া আছে কে বেলেগ টাইপৰ বস্তু আটা নহয় চাগে এইটো বাকী ভাত খানাটো হেলথি যেন লাগিছে আলু পুৰা আৰু চাগে বেঙেনা পুৰা দিছে এইখিনি আৰু এই দলংখন পাৰ কৰাৰ লগে লগে আমি বিহাৰ ক্ৰছ কৰি দিম UP পাম বাপৰে বহুত টাইম বিহাৰত গাড়ী চলালো ইউপি সোমালো উত্তৰ প্ৰদেশ তো এই দলংখনে বৰ্ডাৰ এয়া বৰ্ডাৰ লাইন চাওক এইফালে উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ যোগী আদিত্যনাথ কি এৰিয়া মে হাম লোগ পहुंच গয়া यस अभी वाराणसी जाऊंगा वहां पे ভাবিছিলো তো UP আহা বুলি কিন্তু চাইনা আহি গেলো নেকি এইখন কিবা কি গেটটো চাইনিজ টাইপৰ গেট জি আৰু অলপ পিছতে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে পাম তাৰ পৰা আমি পুৰা স্পীডত যাব পাৰিম আৰু ইমান বেছি ছাগলীৰ কাৰণে আমাৰ ট্ৰেফিক জাম লাগি আছে এই ভেড়া ছাগলী কেইটাৰ কাৰণে আমি 30 মিনিট সময় ফাঁচি আছো ৰাস্তাত আৰু ভেড়া ছাগলী বাপৰে কিমান আছে হিচাপ নাই মানে হাজাৰ ভেড়া ছাগলী কিবা আজি আছে আর ভাবিছিলোঁ ভেড়া ছাগলীৰ কাৰণে যাম কিন্তু নহয় ইয়াত কিবা ট্ৰাকবিলাকো এটা চাইডে ৰখি আছে কিবাতো হৈছে আগত কি ডাঙৰ এক্সিডেণ্ট কি হৈছে নাজানো কিন্তু কাষেৰে ৰাস্তা আছে আমি গৈ আছোঁ যিমানলৈকে পাৰোঁ আগত ব্লক আছে ৰাস্তাটো কিবা এটা প্ৰব্লেম হৈছে আমি এতিয়া পূৰ্বাঞ্চল এক্সপ্ৰেছৱে পাম ইমান ট্ৰেফিক জামৰ মাজত প্ৰথমটো এক্সপ্ৰেছৱে য'ত 120 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আমাৰ গাড়ী দৌৰিব তো এইটো প্ৰথম এক্সপ্ৰেছৱে মোৰ জীৱনৰ বহুকেইটা এক্সপ্ৰেছৱে পাম আমি এই যাত্ৰাত কাৰণ আমি অযোধ্যাৰ পৰা আৰু অলপ ক'ৰবাত ফুৰা এটা প্লেন আছে চাওঁ কি হয় কিন্তু কি মজা লাগিছে 120ত পুৰা ফাই গৈ আছোঁ এইটো পূৰ্বাঞ্চল এক্সপ্ৰেছৱে লক্ষ্ণৌলৈকে গৈছে চাগে ইয়াৰ পৰা মানে ৰাস্তা চাওক না ইমাৰ্জেঞ্চি সময়ত ইয়াত মানে প্লেন চেইনৰ নামাই দিব পাৰে বা ফাইটাৰ প্লেন হওক নৰ্মেল প্লেনো ইমাৰ্জেঞ্চিত তো 4-5টা লাইনৰ ৰাস্তা এই ৰাস্তাত গাড়ী চলাব পাৰিলে কি লাগে মজা ভাই আমাৰ অসমত এক্সপ্ৰেছৱে এটা লাগে নেকি লাগে স্যার এটা এটা লাগে মামাই দিব তাকেতো আমাৰ আশা আছে মামা নেশ্যনেল হাইৱে আৰু দিন গেল আৰু এই এক্সপ্ৰেছৱে লাগে আমাক কি ফিল গাড়ী চলাই ভাই মামা এক্সপ্ৰেছৱে লাগে এক্সপ্ৰেছৱে তো যোগী আদিত্যনাথে যদি ইমান ধুনীয়াকৈ এক্সপ্ৰেছৱে আনিব পাৰে আমাৰ মামায়ো পাৰিব তো মামা এক্সপ্ৰেছৱে বনাই দিয়ক এটা মানে মেইনলি এইটোৱে বনাব লাগিব আৰু ডাইৰেক্ট কোকৰাঝাৰটো সেইফালে গুৱাহাটী হৈ পিনে একদম ডিগবৈ আপাৰ আছাম ওলাই আহিলোঁ এক্সপ্ৰেছৱেৰ পৰা বেছি সময় এইটো এক্সপ্ৰেছৱেত আমি কটোৱা নাই নেক্সট বহুতকেইটা এক্সপ্ৰেছৱে পাম আৰু টোল লৈ ল'লে যিমানলৈকে আমি আহিছোঁ সিমানলৈকে টোলটো কিমান ল'লে মই আপোনালোকক চাই পেলাই কৈ আছোঁ ৰ'ব টোল মানে বৰ্তমান 85 টকা ল'লে দূৰলৈকে গ'লে চাগে বেছি ল'লে হয় আৰু কি ধুনীয়াকৈ গৰু মাতা গৈ আছে চাওক এতিয়া আমি বাৰাণসী লাহে সোমাম আৰু এখন খুব মজা হোটেলত সোমালোঁ ৰাস্তাত আৰু এটা ভাল লাগিছে এই হোটেলখনৰ ৰেটটো হোটেলখন হিচাপে মানে ইমান বেছি নহয় ভেজ থালি 120 টকা চিকেন থালি কিবা 140 টকা নাকি কিন্তু যি ভিতৰৰ পিনে বনাইছে ভাবিছিলোঁ কিবা চকীবিলাক চাওক পুৰা বেণ্টলিৰ সেই বাকী বাদ দিয়ক আমি য'ত খাই আছোঁ ন খানাটো মজা পাই আছোঁ কোনো পেটে প্ৰব্লেম দিয়া নাই আমাৰ তো
আমি খানা খাই অলপমান খানা ৰৈছিল সিহঁতক ক'লো যে আপোনালোকে গৰু চৰুক দি দিব সিহঁতে কৈছে ইয়াত বোলে গৰুৱে নাই না কি কৈছে মানে গৰুত মানে দিব ইয়াতে বহুত প্ৰব্লেম হয় তো আমাক কৈছে আপোনালোকে পেকিং কৰি দি দিওঁ মানে বাহিৰত আপোনালোকে গ'লে য'ত লগ পায় তাত দি দিব গৰু তো এতিয়া গৰু ক'ত লগ পাওঁ ৰাস্তাত যদি পাওঁ ৰখি দিব লাগিব আৰু আহি আহি আমি পালোঁ বাৰাণসী ইয়াতে মণিকৰ্ণিকা ঘাট আছে য'ত এই যে মৃতকৰ সৎকাৰ কৰে সেই ঠাইখিনি আছে আমি তাতো যাম তো এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ শনাইৰে সমাপ্ত কৰবা এই হোটেলত কিনে যাব বলক বলক তো এই ইউ পিৰ বাৰাণসী চহৰখন এইখন এখন সৰু সৰু গলিৰ চহৰ ইয়াত সৰু সৰু গলি ৰাস্তাবিলাক মানে পুৰা বানাৰসখন এনেকুৱা গলি গলি হয় ৰাস্তাবিলাক সৰু সৰু এতিয়া আমি এনেকৈ ৰাস্তাতে গৈ আছোঁ চাওক আপোনালোকে ক'ত গৈ আছোঁ কিয় গৈ আছোঁ কেনেকৈ গৈ আছোঁ কি হ'ব গৈ পিনে কি খাম গৈ পিনে ক'ত থাকিম গৈ পিনে একো নাজানো কিন্তু গৈ আছোঁ বানাৰসৰ সৰু সৰু গলি আৰু গুগল মেপ এই দুটাৰ কম্বিনেশ্যন যদি লগ লাগি যায় আপোনাক ধ্বংস কৰিম বুলি যদি ভাবে এই দুয়োটাই চেছ কৰি দিব কাৰণ গুগল মেপে নাজানে আমাৰ গাড়ী কিমান ডাঙৰ ৰাস্তা কিমান ডাঙৰ হ'ব লাগিব জাষ্ট ৰাস্তা দেখাই দিয়ে এই ৰাস্তাটো দেখাই আছে এতিয়া কহে কেনেকৈ উলিয়াই লৈ গৈ আছোঁ পাত্তা নাই হে প্ৰভু স্যার টেনশনত স্যার তো যিটোৰ ভয় আছিল সেইটোৱে হ'ল কিংকৰক আগত পঠাই দিলোঁ গুগল মেপে এটা গলিত আমাক সোমাই দিলে এনেকৈ ওলাই আছোঁ মানে ইহঁতৰ কাৰণে নৰ্মেল এইটো কোনো ৰিয়েকশ্যন নিদিয়ে মই যদি ফাঁচি থাকোঁ ফাঁচ আ যায়গা আও 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 মানে একো ৰিয়েকশ্যনে নাই ইহঁতৰ তো আপোনালোকে ভাবিছে মই বেছি কৈ আছোঁ কিন্তু কোৱা নাই ইয়াত আপুনি কণ্ডিশ্যন চাওক আপোনালোকে কোনফালে কি গাড়ী সোমাই আছে কোনফালে ক'ত গৈ আছোঁ ইন'ভাও সোমাই আছে ট্ৰাকো সোমাই আছে ট্ৰেক্টৰো সোমাই আছে মানুহো সোমাই আছে চব একেলগে সোমাই আছে তো ধেমালি নহয় ইয়াত যদি এক্সপিৰিয়েঞ্চ নাই গাড়ী চলোৱা কাৰণ হঠাৎ আহি যাব আপুনি ব্ৰেক মাৰিবই লাগিব নামাৰিলে মানে খুন্দাই দিব ৱাও ভাই বহুত প্ৰেক্টিচ হ'ল মোক গাড়ী চলোৱা ইয়াতে তো কিবাকৈ বানাৰসী চহৰৰ পৰা এতিয়া এখন হোটেল লৈ পিনে থাকিব পাৰিলে হ'ল কালি ওলাই যাম ইয়াৰ পৰা কাৰণ গলিবিলাক বহুত সৰু তো আজিৰ ভিডিঅ'টো বহুত দীঘল হ'ল বাই বাই টাটা আমাৰ গাড়ীখন তাত থৈ দিলোঁ এইখন হোটেল অহাকালি ভিডিঅ' ইয়াৰ পৰা আৰম্ভ হ'ব টাটা